হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'ক লাগি স্বাগতম জনাইছোঁ আপোনালোকক। মানে আজি মই বজাৰ কৰিব যাম। আমাৰ ঘৰত মিস্ত্ৰীৰ আজি লাষ্ট দিন, মানে ৰং কৰা মিস্ত্ৰীৰ। তো সি আজি খানা খাব, মাংস আৰু মাছ আনিব যাম। আৰু মাংস আৰু মাছ আনিম কাৰণে মোক এৰিয়া দিয়া নাই আজি পুৱাৰ পাই, এৰিয়া দিয়া নাই। তো ইও খাব তাৰমানে মই কিনকে মানে মনে মনে খাব পাৰোঁ তাকে চিন্তা কৰি আছোঁ। তো বজাৰত যাম এতিয়া, ধমধমা বজাৰত চাই থাকব ব্লগটো দেখি আছোঁ। ধমধমা বজাৰ আজি হাই দিদি ভাই, এটা হাই দিদি। আমার পাগলে এটা হরেন হরেন পাগলি এটাই পেনতে হাগি এই মজা বাজারে সোমালো আমি। বাজার মানে বাজার কিয় নাই লকডাউনের কারণে। সবজি ফল আলু মাংস কি নিবি আজি? মাংস কিহর মাংস নিবি? ব্রয়লার নিবি? ব্রয়লারের দাম বেশি এটা। চক মানুহ চক বাজাৰ চক, এই মাছৰ বাজাৰ চক। কি মাছ? আমি এতিয়া মাছ ল'ম, মাছ ল'ম। একদম কমকে ধৰব না, কমকে ধৰব না। কিমান কিলো কি মাছ নে? এই ৰৌ 250? এই 250 হ'লে বেছি হৈছে, অলপ কমকে ধৰ। হে? 50 গ্ৰাম। কি মাছ? কমল কাৰ এইটো? এইটো কি মাছ? এইটো ৰৌ। হে? এইটো ৰৌ। 250 নাবি, কমকে ধৰা। তো মাছ কিনিম এতিয়া, কি কমকে ধৰব দামটো অলপ। কিমান কম ধৰা? নাদাং 180 টাকা। এটা মস্ত ব্যাপারী, ব্যাপারীতকে উপরতি বম ব্যাপারী এটাই। মাছ ললো, ফাইনেলি দামটো অলপ বেছিকৈ ধৰলা। মাছ লোৱা হ'লতো বাই বাই দিলে, বাই বাই লগ পাম, লাভিও বুলি কৈ দিয়া। এতিয়া যাম মাংস কিনবা, আৰু মাংস কিনবাতো লগত পইচা নাই। সেইকাৰণে প্ৰথমে যাম এটিএমত যাই অলপ পইচা উলিয়াম, তাৰপাছত মাংস কিনিম। এটিএমত যাই পকেটখন গৰম কৰি লওঁ ৰ অলপ। এতিয়া ব্ৰইলাৰ মাংস ল'ম। আজিকালি ব্ৰইলাৰটোৱে হেভি মাংস হৈ গৈছে, 240 টাকা কিলো। দাদা কিবা কি ক'বা? ব্ৰইলাৰ মাংস জিন্দাবাদ। হা জিন্দাবাদ জিন্দাবাদ। বঢ়িয়া মাংস ল'লোঁ। আহিল ভিডিঅ'ত দেখিয়ে থাকে ইয়াত নাতুন, ই চাউণ্ডৰ মানুহ, নাতুন কিবা কৈ দি নাতুন কিবা এনে বগি দেখা দেখোন। ৰেলগাড়ী বুলি কওঁ, ৰেল বুলি কওঁ। বজাৰ কৰি হোটেলত সোমালোঁ, আৰু এই হোটেলত সোমাৰ বস্তুত চলি গেলা কৰবা আহি হ'লে ক'বই নোৱাৰোঁ। এতিয়া বৰ্তমান গোটেইকেইটা আছে। তেতিয়াৰ পৰা কোনো নাছিল। এইটো হিৰক, ব্লেক এণ্ড হোৱাইটৰ কেমেৰামেন। এইটো পাৰ্থ চিনি পাই, ভিডিঅ' চলাই থাকে। এইটো পুলু। হসমত পগলা প্যাৰ হৈ যায়গা। দোকানত কি ভাই? কি ভাই দোকানত? গজা, চিংৰা, মিঠাই, চিংৰা জিন্দাবাদ, চিংৰা জিন্দাবাদ। এই খুব মৰমৰ হয় মোৰ, ধেমালি কৰিলোঁ অলপ এৰ লগত যাব পাই গৈ। এই বিদ্যা নাই দেদি তোর আর মানে একটু সদায় থৈ গাড়ি এই ইচ্ছে নাচবি র
দে দি তো বাজাৰ কৰা হ'ল বহুত পইচা খাই হ'লোঁ একো খুৱাব লগা হ'ল ই আৰু এনে নাই নোখোৱালি নাই ই লগত একো খোৱালোঁ এতিয়া ঘৰতো ৰখি আছে ভাত বনাব লাগে মাছ মাংস চিংৰা খুৱাইছি চাহ খোৱা নাই এটা খুৱাইছি এটা আপোনালোকে নিজে প্ৰমাণ পাইছে চিংৰা চাহ কিজানি ভিতৰত দেখাইছে না দেখা নাই দেখা নাইতো যিয়ে নহওক কৈছোঁ আৰু এটা খুৱাইছি চিংৰা মোক কৈছে চাহ খাবি না চিংৰা খাবি মই আজি চিংৰা খাম দে চাহ ঘৰতে খাব পাৰিম তো এইবিলাক খানি বানে বানে কৈছে ইও নাট্য কৰে এটা তাৰপাছত এতিয়া যাই আছোঁ ঘৰত মাছ মাংস অকণমান ডকচি খাই দিম আৰু বতৰ ঠাণ্ডা আছে অকণমান মোক কিন্তু মাথা নাই দেখে তই নালাগে যাবা পিছত যাবি তই তো বাই বাই আমি ভিডিঅ' আৰু দি থাকিম চাই থাকোঁ আপোনালোকে তো ভিডিঅ'টো যদি ভাল পাইছে আমাৰ এইটো নতুন চেনেল কলা বগা ব্লেক এণ্ড হোৱাইটটো যেনেকৈ আমাক মৰম দিছে এইটোতো মৰম দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লাইক কমেণ্ট চব কৰি দিব একদম বাই বাই লাভ ইউ